আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। ময়ো আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ ভালে আছোঁ। আজি বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ লং ভিডিঅ' লৈ আহিছোঁ। আজি আমি পঢ়িম ইমান এ মুফাছল, যিটো আমি সকলোৱে জনাটো দৰকাৰ, আৰু মই লগতে ইয়াৰ অৰ্থখিনিও কৈ দিম। ইমান এ মুফাছল। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আমানতু বিল্লাহি wa malaikatihi wa kutubihi wa rusulihi wal yawmil akhiri wal qadri khairihi wa syarrihi minallahi ta'ala wal ba'athi ba'dal maut. Next মই ইয়াৰ অৰ্থখিনি আপোনালোকক কৈ আছোঁ। আমানতু বিল্লাহি মানে হৈছে আল্লাহৰ ওপৰত ইমান আনা। ইমান হৈছে বিশ্বাস। আল্লাহ আছে বুলি আমি তেওঁৰ ওপৰত বিশ্বাস কৰা। আমানতু বিল্লাহি মানে হৈছে আল্লাহৰ ওপৰত বিশ্বাস কৰা। ওয়া মালাইকাতিহি, আল্লাহ তাআলাই যিমান ফৰিস্তাসকলক বনাইছে, যিমান ফৰিস্তা আছে, সেই সকলৰ ওপৰত আমি ইমান অনা। ওয়া কুতুবিহি, তৌৰীত, ইঞ্জিল, জাবুৰ যিখিনি কিতাপ আছিল, এতিয়া বৰ্তমান অকল আমাৰ কুৰাণ শ্বৰীফখনে আছে। এই যিখিনি কিতাপ আছিল বা বৰ্তমান আছে, এই কিতাপসমূহৰ ওপৰত আমি ইমান অনা, আছে বুলি আমি বিশ্বাস ৰখা। ওয়া ৰুচুলিহি, আল্লাহ তাআলাই যিমান নবী পঠিয়াইছিল এই দুনিয়াত, তেওঁলোকৰ ওপৰত ইমান অনা। ওয়াল ইয়াউমিল আখিৰি, আখিৰাতৰ ওপৰত ইমান অনা। আখিৰাত মানে হৈছে মৃত্যুৰ পিছত যিটো আমাৰ পৰজগত, যিটো আমাৰ নেক্সট আমাৰ এটা স্থায়ী জগত আছে, সেইটোৰ ওপৰত আমি ইমান অনা। ওয়াল কাদৰি, ভাগ্যৰ ওপৰত ইমান অনা, যিটো আমাৰ ভাল বেয়া, যিটো আমাৰ লগত হৈ যায়, যিটো আমি কওঁ যে এইটো আল্লাহৰ ফালৰ পৰা হৈছে, মোৰ ভাগ্যত এইটো আছিল বা আমাৰ ভাগ্যত এইটো আছিল, এইটো আল্লাহৰ তৰফৰ পৰা হৈছে, এই ভাগ্যৰ ওপৰত ইমান অনা। খৈৰিহি ওয়া শাৰৰিহি, ভাল বেয়া যিখিনি হৈ যায় বা আল্লাহৰ তৰফৰ পৰা হয়, সেইটোৰ ওপৰত ইমান অনা। মিনাল্লাহি তাআলা ওয়াল বাআসি বা'দাল মাউত, ইয়াৰ অৰ্থ হৈছে যে আমি সকলোৱে ইন্তেকাল হোৱাৰ পিছত, মৃত্যুৰ পিছত যিটো আমাৰ স্থায়ী জগত আছে, য'ত নেকি আমি চিৰজীৱন থাকিব লাগিব, তাৰ ওপৰত ইমান অনা, তাৰ ওপৰত বিশ্বাস অনা যে হয় আমি সকলোৱে মৰিব লাগিব আৰু আমাৰ আৰু এটা পাৰ্মানেণ্ট জগত আছে, সেইটোৰ ওপৰত বিশ্বাস অনা, ইমান অনা। এইটোৱে হৈছে ইমান এ মুফাছলৰ অৰ্থ। আপোনালোকে এই ইমান এ মুফাছলটো এবাৰ হ'লেও পঢ়িব আৰু ইয়াৰ ওপৰত আমল কৰিব, যে এটা বিশ্বাস যে ইমান যে কি বস্তু, ইয়াত সকলোখিনি সোমাই আছে। আজিলৈ ইমানেই। আসসালামু আলাইকুম।